হে গাইছ কেনে হ'ব আপোনালোকৰ আহোঁ সকলোৱে ভালে আছে মই ভালে আছোঁ দিয়া তো আজি মানে ইণ্ট্ৰ'টো ডাইৰেক্ট ভেলা ঘৰৰ পৰাই দিলোঁ মানে ভেলা ঘৰৰ কাম চলি আছে এইবিলাক গেট চেট আমি দি আছোঁ বৰ্তমান তো এনেকে মানে এইটো ডাব্লিউ হৈছে সেইফালৰ পৰা চালে এইটো ডাব্লিউ1 পা আৰু এটা আমি ৰাতি ডাব্লিউ খেলিম তো ভাল হৈছে নে একবাৰ জনাই দিব তো আমাৰ ঘৰ প্ৰায় চাওক হৈছে বাছে এণ্ডাল এই মালডাল কাটফে আছে আৰু আমাৰ ঘৰ ফিনিছ আৰু ৰাতি থাকিব লাগিব তো মানে ডাইৰেক্ট এতিয়া উৰুকাৰ দিনা লগ পাইছোঁ দে ডাইৰেক্ট উৰুকাৰ দিনা লগ পাম আৰু ক'তনো উৰুকাক লাগি ৰখা তো সেনেকৈ আহি গ'ল আমাৰ নিবিৰ ভাই আৰু এইফালে আছে আমাৰ পীযুষ ভাই আৰু মানে আমি আজি এটা বেলেগ জেগাত যাম মানে অদ্ভুত আৰু তাৰমানে ভেলা বুজিয়ে বাছ অলপ অদ্ভুত জাগাই দেখাব যাব বেলেগকৈ বেলেগ তো ইয়াতে আছে আমাৰ পালচাৰ তো মানে আহি পালোঁ সেই অদ্ভুত বস্তুটোত আৰু অদ্ভুত বস্তু এই আৰু তাৰমানে ছটা মোটা টাইটেনিক তো মানে কিন্তু যদি আমি এইফালৰ পৰা চাওঁ এইফালে হ'ল এনেকুৱা কিন্তু যদি আমি এইফালৰ পৰা এনেকৈ চাব যাওঁ তো এইফালে যাই পেলাই দেখা পাম আমি মেইন মামলাটো একো নাই ফুফলা চব টাইটেনিক তো মানে মই একবাৰ সোমাই চাইলোঁ আৰু সোমাই চাওঁ যে একো নাই ওপৰ ফালেও একো নাই এইফালেও একো নাই এনে আৰু ইয়াতে তো অকল মানে ইয়াতে নহয় আৰু ক'ৰবাত মোৰ আন্দাজ বনাইছে মানে প্ৰায়ভাগ বনাওঁ সেইবাবে আমি এতিয়া তাকে যাম তো যাওঁ নেকি আমি ইয়াৰ পৰা অলপমান বেলেগ চাইডে বেলেগ কিবা আছে না আৰু বেলেগ কিবা থাকিব লাগে তো য'তে আপোনালোকে যদি চিনেমাখন চাইছে টাইটেনিক চিনেমাখন চাইছে সেইখিনিত নহ'লে এইখিনিত কোনোবা জেগাত মানে আপিটো আৰু আপাটো হাক কৰি এই তাৰমানে এই কি ক'ম আৰু হয়নে চাইছে না পুৰা মজা লৈছে আৰু ভাগৰ কথা নক'লেও হ'ল হ'ব দে আৰু আপুনি দে যি কৈছিলোঁ দেখা পালোঁ সেইটো অলপমান তাৰমানে বেলেগ টাইপ আৰু ভাল লাগছে কিন্তু তাতকৈ সেইটো টাইটেনিকতকৈ ভাল লাগছে কিন্তু আৰু এইফালে আমাৰ হনুমান বাবাৰ আশীৰ্বাদ লৈ তলতে নামি যাওঁ দে আৰু তো একে মানে এৰ হাতত ঢোল আৰু এৰ হাতত তাল দি দিলোঁ আৰু এতিয়া মাৰ তই ভাই মাৰ তো মানে এটা নিউজ লাইভ গোটাই উঠি আছে আৰু ইহঁতৰ হাতত তাৰমানে ঢোল আৰু তাল দি দিছোঁ আৰু এটা মানে পুৰা গান চান মাৰি পেলাই ইমান খোজ কৰি দিলে মই বাৰু ভিডিঅ' কৰিব নাপালোঁ সিহঁতক কৈ দিছিলোঁ চাব পাৰে মানুহবিলাক আছে আৰু এইফালে নিউজ লাইভ দে আৰু অসমত তোমাৰ লাইভ ৰেকৰ্ডিং এতিয়া শেষ মানে অলপমান কিবা কিবি বেলেগ কৰি আছে আৰু এইটো ঘৰ চাওক মানে ভালে লাগছে দেখ তো মানে একবাৰ উঠি চাওঁ দেখ আৰু যাই থৈ চেণ্ডেলযোৰ খুলি একবাৰ উঠি চাওঁ বাৰু তো চাই লওক ইয়াতে আহিলোঁ আৰু এইফালে এনেকুৱা ভিউ আৰু দে আৰু তো ইয়াতেতো বহুত এনজয় কৰিলোঁ তো এতিয়া মানে ঘৰলৈ যাওঁ বুলি ভাবিছোঁ আৰু পিছে মানে তাতে ভিডিঅ' চিডিঅ' বনাই আছে দে তই বনাই পেলাই তাৰপিছত আমি যাওঁ আৰু তাৰপিছত এতিয়া ডাইৰেক্ট যাই পেলাই আৰু উৰুকাৰ দিনা লগ পাম তো এতিয়া বাই বাই দেও দে আৰু বাই দিয়াৰ টাইম আহি গ'ল তো আমাৰ এইফালে পীযুষ ভাই গ'ল পিছে কেনে লাগিল ভাল লাগিল ইমানখিনি এক্সপেক্ট কৰা নাছিলোঁ কিন্তু ইমানখিনি এক্সপেক্ট নকৰাকৈ মানে কি জীৱনত যদি প্লেনিং হিচাপে একো বস্তু নহয় না সেইটো বস্তু একদম আল্টিমেট লাগে মানে প্লেনিং হিচাপত মানে প্লেনিং কৰি পেলাই কিবা এটা কৰিব যাম তো এতিয়া সেই প্লেনিং হিচাপত যদি নহয় মনটো দুখ লাগে এতিয়া প্লেনিং নকৰাকৈ যদি কিবা এটা হৈ যায় তেতিয়া বেছি ভাল লাগে আমি মানে বেলেগত আছিলোঁ য়েছ তো মানে এহেঁতক বাই বাই দেওঁ যাতে মই ঘৰ পালোঁ এহেঁতক আৰু ঘৰ খেলাই দেওঁ বাৰু ভাই আজি চাহ তাহ বাৰু খুৱাব নাপালোঁ আজি খুৱাব নালাগে আৰু আমি বেলেগ দিনে বহুত ভালকৈ আহি মামা আৰু মই মানে এইটো তোৰ ভাই দাদেৰে আৰু মোৰতো দাদেৰে তো ধুনীয়াকৈ আমিতো আহিম তো আজিলৈ মানে কি ভাৰ্গৱ চেনেলটোত বাই বাই আৰু ভাৰ্গৱ চেনেলত আমি পিছলৈকে আহিম নিশ্চয় ভাৰ্গৱ সকলোৱে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ মজা ভিডিঅ' বনাই আৰু চেনেলটো উঠাই দিয়ক তো সেইটো আশা কৰিছোঁ এই চেনেলটোৰ পৰা নেকি বাৰু থেংক ইউ তো যাবি আমি যাই আকৌ যাই থাক নোখোৱা আকৌ আহিবি যাবি দে আৰু তো মানে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন এণ্টিটো কৈছে ছাবস্ক্ৰাইব কৰি দিব বাপে আজিলৈকে বাই বাই হেপী বিহু এডভান্স